হাই গাইজ, বৰ্ণালী নেনা ব্লগ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াব ওলাইছোঁ ছজনাৰ কাৰী ৰেচিপি। আৰু ইয়াত মই ছজনা লৈছোঁ। ছজনাখিনি ভালদৰে গুচাই ধুই লৈছোঁ আৰু ইফালে ৰাখিছোঁ 3টা আলু অলপ ডাঙৰকৈ কাটি ৰাখিছোঁ। আৰু এতিয়া বনাবলৈ ষ্টাৰ্ট কৰি দিওঁ। এইফালে কেৰাহী বহাই দিছোঁ। কেৰাহী গৰম হ'ব ধৰিছে আৰু এতিয়া ইয়াত মিঠাতেল দিছোঁ। তেলখিনি গৰম হৈছে আৰু এতিয়া জিৰা কেইটামান দি দিছোঁ। এতিয়া দিছোঁ শুকান জলকীয়া 2টা আৰু তেজপাত 2 খিলা। আৰু এতিয়া ইয়াত দিছোঁ এতিয়া দিম ইয়াত সৰিয়হ আছে আৰু আদা নহৰু একেলগে পেষ্ট কৰি লোৱা আছে, এইখিনি দি দিম এতিয়া। বগা সৰিয়হ দিছোঁ মই, আপোনালোকে ইচ্ছা কৰিলে ৰঙা সৰিয়হটো ব্যৱহাৰ কৰিব পাৰে। এতিয়া ইয়াত দিম হালধি, নিজৰ প্ৰয়োজন অনুসাৰে লৈ ল'ব আৰু নিমখ দি সোৱাদ অনুসাৰে এইখিনি দি ভালদৰে লৰাই দিম। এইখিনি অলপ টাইম ভাজি ল'ব লাগিব। অকণমান ভাজি হৈ গ'লে ইয়াত অকণমান পানী দি আকৌ ভালদৰে অলপ ভাজিব লাগিব, যাতে সৰিয়হখিনি ভালদৰে ভাজি খায়। এতিয়া ইয়াত কুহুমীয়া গৰম পানী অকণমান দি দিছোঁ। কিছু সময়ৰ কাৰণে এইখিনি এনেদৰে লৰাই লৰাই ভাজি থাকিব লাগিব, যাতে পানীখিনি শুকাই তেল বিৰিঙি উঠে। সৰিয়হখিনি ভালদৰে ভাজি হৈ গ'ল আৰু লগে লগে ইয়াত অকণমান পানী দিছোঁ, দি এনেদৰে উতলাইছোঁ। আৰু এতিয়া ইয়াত ছজনাখিনি দিম। ভালদৰে লৰাই দিম। এইখিনি ঢাকোন লগাই লগাই এনেদৰে কিছু সময় ভাজি থাকিব লাগিব। এবাৰ ঢাকনিখন দাঙি লৰাই লওঁ। পানী দিব পৰা প্ৰায় হৈ গৈছে। এতিয়া ইয়াত কুহুমীয়া গৰম পানী দিম।
চাওক ধুনীয়া কালাৰ আহিছে গোন্ধটো ধুনীয়া আহিছে আৰু আপোনালোকেও এনেদৰে কেতিয়াবা বনাই খাই চাব পাৰে মোৰ এই ৰেচিপিৰ ভিডিওটো যদি ভাল লাগিলে তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেনেহলে আজিলৈ আহিছো বাই বাই